হেল্ল' বন্ধুসকল, আজি মোৰ লগত আছে সঞ্জীৱ বৰা আছে আৰু আমি আছোঁ নাগশংকৰৰ ব্ৰিজৰ কাষতে আছোঁ। বহুত ধুনীয়া পৰিৱেশ আৰু লগতে আমি এটা তেওঁক লগ পাই ভাল লাগিছে আৰু তেওঁ বাঁহী মাজে সময়ে বজায়, মানে শিকি আছে আৰু ইমান পাৰফেক্ট নহয় যদিও অকণমান বজায়। এতিয়া আহকচোন আমি আজি অলপ দুটামান কলি শুনিম। তে কিবা ক'বা নেকি? তোমাৰ এনেই বাঁহীটো তুমি কি তোমাৰ হবি হয় নে তোমাৰ কিবা? ঠিক তেনেকৈ হবি নহয় আপোনাৰ, মই এনেই আগতে ক্লাছ 10ত থাকোঁতে লগৰবোৰে বজায়, তেনেকৈ বজায় আৰু মই সিহঁতৰ পৰা এনেই বাঁহী দিয়া বুলি কৈ বজাবলৈ আহোঁ। লাহে লাহে শিকি আছোঁ আৰু। নাই ঠিকে আছে, বহুত ভাল লাগিছে তেওঁক লগ পাইছোঁ। আৰু আমি অকণমান দুটামান কলি শুনিম, যিহেতু বিহু বতৰ আৰু মাঘ বিহু আহি আছে। আমি বিহুৰ এটা চবৰে মনৰ অফুৰন্ত ভাল লাগে আৰু অকণমান বাঁহী আপোনালোকক শুনাম। তে আমি আৰম্ভ কৰোঁ বলক। ধুনীয়া, বহুত ভাল লাগিছে আৰু আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, কেনেকুৱা পালে জনাব। আমি আকৌ নেক্সট ভিডিঅ'ত আহিম আপোনালোকৰ। আজিলৈ ইমানেই, ধন্যবাদ।